ভিডিঅ'টো শেষলৈকে চাই দিবা অলপ মিছ কেপ ইজ रुको जरा सबर करो স্কিপ নকৰিবা তো চাই থাকা সো গাইস দেখিবলৈ পাই আছো মই ফাইনালি আহি বুদ্ধ মন্দিৰ পাই গলো আৰু এতিয়া বৰ্তমান ইয়ালৈ ঘুমাম তো ভিডিঅ'টো শেষলৈকে চাই তোমালোকে আমিও লগত গৈ থাকো বলা সো গাইস আহি থাকা আমি এতিয়া ভিতৰলৈ বৰ্তমান সোমাই গৈ যাওঁ हेलो गाइस की खबर तुम्हारे स्वागत जनाइছো मोर बहुत दिन मन नतुन এটা ভিডিঅ'ৰ মাজলৈ সো গাইস আজি মানে মই এফালে যাম বুলি ঘৰৰ পৰা ওলাই গৈ আছো তো বহুত দিন মই তোমালোকৰ মাজলৈ আহিছো এই ভিডিঅ' চিটা বনোৱা নাই বহুত এক্সাইটেড হৈ আছো তো আজি ভিডিঅ' বনাম বুলি ওলাই গৈ আহিছো তো আমি এফালে যাম বুলি ওলাই আহিছো মানে লগতে কৈছে এনেকা আজি মানে আমাৰ ইয়াত বুদ্ধ মন্দিৰ আছে বুদ্ধিষ্ট টেম্পল য'ত মানে কালিয়নী বুলি কয় কালিয়নী জেগাত বুদ্ধ মন্দিৰ আছে তো তালৈ আমি যাম বুলি কৈ আহিছোঁ তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই দিবা যিহেতু আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিবা তো ব'লা আৰু যিহেতু ঘৰৰ পৰা অলপ সোনকালে ওলাই আহিলোঁ ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট দিব নোৱাৰিলোঁ সেইকাৰণে আহি আমি এতিয়া অলপ ওলাই গৈ আহিলোঁ দলঙত দেখি যায় ভিউ কি ধুনীয়া ভিউ এটাতো আমি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিছোঁ আৰু যিহেতু আমাৰ বটনিখনত তেল চেল নাই নিজেতো খাই বৈ আহিছোঁ তো আমি সেইকাৰণে এতিয়া বাইকখনতো কিবা এটা খুৱাই লৈছোঁ ন নহ'লে বাইক চেক ইফালে নচলিব সেইকাৰণে ব'লা আমি গৈ থকা ভিডিঅ'টো মানে শেষলৈকে চাবা নে কি কোৱা আজি যিহেতু ফুৰিব ওলাইছোঁ ময়ো চাওঁ হ'বলৈ তোমালোকেও চাবা বৈ আমাৰ ছাৰ দেখিছে নে পুৰা বাইক তো গাইছ গৈ থাকোঁ নে কি কওঁ গৈ থাকোঁ না আমিও চাওঁ বুদ্ধ মন্দিৰ বুদ্ধিষ্ট টেম্পল তো তোমালোকেও চাবা ব'লা গৈ থাকোঁ গাইছ মানে আমি যোন জেগালৈ আহিছোঁ কালিয়নী বুদ্ধিষ্ট টেম্পল তো জেগাডোখৰ মানে ৰাস্তা এতিয়াতো ৰাস্তাটো অলপ ভালেই ব্লক এটা দিয়া আছে বহু আছে কিন্তু আগত বহুত বেয়া কথা নাই শিলগুটি মানে ব্লক এটা নাই ৰাস্তা যিহেতু নদী কিনাৰত এইফালে মানে বালি গাড়ী ডাম্পাৰবিলাক খুব অহা যোৱা কৰে সেইকাৰণে আজি যিহেতু গৰমো বহুত ৰ'দো বহুত দিছে উপায় নাই মাস্ক পিন্ধিবলগীয়া আছে গাইছ আমি মানে আহি থাকোঁতে এটা ধুনীয়া বস্তু এটা দেখিলোঁ চ' তোমালোককো দেখাম চাবা কি আছে তুমি গছজোপাত ভাই সাহেব গোটেই মৌ গুটি বা বৈ চ' গাইছ মানে আমি আহি এতিয়া পালোহি বৰ্তমান বকিয়াল বাগান পালোহি আৰু বেছিকণ দূৰ নাই যিহেতু আৰু অলপ দূৰ আছে ইমান দূৰ নাই তো আমি গৈ আছোঁ আৰু আজি কিন্তু ৰ'দো কিন্তু তামাম দিছে আৰু দেই মানে একদম ক'ব লাগিব বহুত গৰম উঠি গৈছে তো আৰু আমি যোনটো ৰাস্তাত আহিছোঁ ৰাস্তাটো ন এইটো ক'বই নালাগে বাম্পাৰ ধূলি একদম এইটো ৰাস্তাত যিহেতু নৈ আছে নৈ তাৰপৰা মানে বালি কৰি আছে তো তাৰপৰা বালি চালি অনা হয় আৰু এইফালে ডাম্পাৰবিলাক আহি থাকে ন সেইকাৰণে ধূলি বহুত মাৰে তো নিজৰ চেফটিৰ কাৰণে মাস্ক চাস্ক লৈছোঁ পৰে তো ভিডিঅ'টো তোমালোকে শেষলৈকে চাই দিবা আমিও এতিয়া গৈ চ' গাইছ আমি আহি এতিয়া বৰ্তমান বুদ্ধ মন্দিৰ পালোহি আৰু ওচৰতে আছে এখন যিহেতু নৈ দেখিছে এখন নৈ দলং তো দলঙৰ ওপৰত আমি এতিয়া লৈছোঁ নতুনকৈ এখন বুদ্ধ মন্দিৰলৈ অহা বকিয়াল কালিয়নী ব্ৰিজ বনাই আছে চ' ব্ৰিজখন মানে ইমান ডাঙৰ নহয় যিহেতু বহুত সৰু আৰু বহুত ভাল এটা দেখিবলগীয়া মনোমোহা এটা সুন্দৰ পৰিৱেশ চোৱা মানে ইয়াৰ নৈখনৰ পানী ইমানে ফিল্টাৰ নহয় ক'বই নালাগে তোমালোকে দেখিলে গম পাবা যে এনেকুৱা ফিল্টাৰ পানী ইয়াত যিহেতু মাছ তলত থাকিলে মাছো দেখা পাবা তো ইফালে দেখিছাই চোৱা এইফালে একদম বেলি আমাৰ একদম বেলিলৈকে দেখি পাইছে মেটেকা ইমান ফিল্টাৰ নহয় এনেকুৱা ফিল্টাৰ পানী যিটো পানী পূৰা খাব পৰা ফ্ৰেছ পানী হৈছে এনেকুৱা ফিল্টাৰ তো ইয়াত তলত কি থাকে মাছ চব সকলো দেখি পাবা আৰু মন্দিৰলৈ আমি যাম এতিয়া অলপ 2 মিনিট বাদ পালোহি আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ তো বহুত এক্সাইটেড হৈছোঁ ইমান এটা ভিডিঅ'টো ঠিক নহ'ব পাৰে তো যিমান পাৰে ভাল হ'লেও বেয়া হ'লেও তোমালোকে ভিডিঅ'টো সকলোৱে কমেণ্ট কৰি দিবা ভিডিঅ'টো কেনেকুৱা আছে তো তেতিয়া মই গম পাম কেনেকুৱা আছে তো আগলৈ বেয়া হ'লেও ভাল কৰিবলৈ চেষ্টা কৰিম নে কি কোৱা তো ব'লা আমি গৈ থাকোঁ এতিয়া
গাইজ দেখিছা এইটো মোৰ লগত আমি লগৰটো এইবিলাক দুটা আমি লগৰ লগৰটোৱে দুইটাই আহিছোঁ চাবলৈ ৰাহুল লগৰ তো আমি দুইটাই মিলি কৈ এপাক ফুৰিম বুলি আহিছোঁ ওলাই কৈ আৰু যিহেতু ময়ো ফুৰিম তোমালোককো দেখুৱাম নে কি কোৱা তোমালোকে চাবা ময়ো চাম মানে তোমালোকে চোৱা সেইকাৰণে ওলাই কৈ আহিছোঁ হা কি কৈছা অঁ তোমালোকে যদি ঘৰ চৰ বনোৱা ন শিল পালি একদম ইয়াত দেখিছানে গোটেই শিল পানী মানে গোটেই মানে পানী শিল ইয়াত অভাৱ নাই তোমালোকে ঘৰ চৰ বনাবলৈ কালিয়দী নদী বকিয়ালৈ আহিবা একদম শিল বালি চব উঠাই লৈ যাবা যিহেতু ঘৰ তোমালোকৰ ফ্ৰীতে হ'ব পইচাকেইটাও বাচিব মই সেইকাৰণে দুটামান পকেটতে ভৰাই নিম আৰু লগত মোনা এটা লৈছোঁ সিহঁতে ভৰাই গ'লে যাম ঘৰ চৰ বনালে ভাল হ'ব পইচাটো বাচিব ন নে কি কোৱা পইচাটো খৰচ হ'লে কিবা এটা খাব পাৰিম পকেটৰ পইচা বাচিলে আৰু যিহেতু ইয়াৰ দৃশ্য দিছোঁ কি সুন্দৰ পৰিৱেশ ন ভাল লাগিছে কিন্তু জেগাটুকুৰাত আহি আৰু মন্দিৰলৈ গ'লে আৰু ভাল লাগিব তো মন্দিৰত পূজা চূজা হোৱালে বেছি ভাল লাগিলে কিন্তু পূজা চূজা একো নাই যিহেতু আমি এনেই অলপ মন্দিৰলৈ আহিছোঁ ওলাই মনটো ভাল লাগিব যাতে ফ্ৰেছ হ'ব নে কি কোৱা চোৱা গাইজ ভিডিঅ'ৰ মাজতে মই ইণ্ট্ৰ' এটা দি দিওঁ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ পানী চোৱা কি মানে মানিব লাগিব পানী এনেকুৱা ৱণ্ডাৰফুল বিউটিফুল ক'বা কাপোৰ লৈ আহিলেতো গায়ে ধুইলোঁ সংগে অঁ গাটো ধুই ল'লোঁ মই নেকি যিহেতু বহুত গৰম পেণ্ট দি দিলে ধৰ চ' গাইজ দেখিবলৈ পাই চ' মই ফাইনেলি আহি বুদ্ধ মন্দিৰ পাই গ'লোঁ আৰু এতিয়া বৰ্তমান ইয়ালৈ সোমাম তো ভিডিঅ'টো শেষলৈকে চাই থাকে তোমালোকে আমিও লগত গৈ থাকোঁ ব'লা চ' গাইজ আহি থাকে আমি এতিয়া ভিতৰলৈ বৰ্তমান সোমাই গৈ যাওঁ গাইজ আমি য'লৈ আহিছিলোঁ বুদ্ধিষ্ট কালিয়নী বুদ্ধিষ্ট টেম্পলটো আমি আহি ইয়াত পালোহি ত' আমাৰ লোকেশ্যন জেগাত পাই গ'লো চ' 1 2 3 ত' আমি য'লৈ আমি আহিছিলোঁ ত' আমি মন্দিৰ পালোহি ত' ভিডিঅ'টো ভালকৈ শেষলৈকে চাই থাকে আৰু অঁ তই দেখিবলৈ পাইছোঁ বৰ্তমান এতিয়া পূজা আৰম্ভ হ'ব আৰু এই পূজাৰ কাৰণে বহুত চাফ চিকুণ কৰা হৈছে আৰু মেলা হ'ব দুদিনমানতে এইকেইদিনতে মেলাও হ'ব তো দেখিবলৈ পাই যে কিমান ধুনীয়া এটা পৰিৱেশ চাফ চিকুণ কৰি ৰখা হৈছে তো তোমালোকে ভিডিঅ'টো চাই থাকা চ' গাইজ তোমালোকক মই যিমান পাৰোঁ সকলো বস্তু দেখুৱাম আৰু ইয়াত বহুত বস্তু চাবলগীয়া বস্তু আছে বহুত নেদেখা বস্তু আছে তো ইয়াত আমি যিমান পাৰোঁ তোমালোকক দেখুৱাম আৰু বহুত ভাল লাগিছে এইটো ধুনীয়া পৰিৱেশ কৰিছে যিহেতু আৰু মেলা পাইছেই তো মেলা কোন তাৰিখে আছে কেই তাৰিখে আছে মই তোমালোকক সকলো ক'ম তো তোমালোকে আহা যদি আহিব পাৰা মই এতিয়া চব সকলো দেখাইছোঁ কেতিয়াবা দেশত দেখিছা এটা কি ধুনীয়া সুন্দৰ লোকেশ্যন এয়া দেখিছা তো মোৰ পাছফালে দেখিছা এইফালে কিমান ডাঙৰ মূৰ্তি সিংহ আছে আৰু বৰ্তমান চোৱা আৰু যিহেতু বহুত দিনৰ মূৰত আহিছোঁ দুদিনমানৰ আগত আহিছিলোঁ তথাপিও দুদিনমানৰ আগত অহাতকৈ আজি বহুত ভাল লাগিছে মনটো মানে আজি চাফ চিকুণ এটা পৰিৱেশ দেখি সুন্দৰ তো গাইজ তোমালোকে দেখিব পাইছা মেলা হ'ব আমাৰ ডেট ইয়াত তোমালোকে চাই লওক কোনোবা যদি মেলালৈ আহিব পাৰা তো এইকেইদিনতে হ'ব 4 5 6 মাৰ্চ তো এই চনটোত নতুনকৈ মেলা হ'ব তো তোমালোকে কোনোবা যদি আহা মেলালৈ আহিব পাৰা আৰু আমি এতিয়া এপাক ঘূৰিম বহু নেদেখা বস্তু চাম আৰু তোমালোককো দেখুৱাম তো ভিডিঅ'টো চাই থাকা চ' গাইজ আমিও আহি সোমাইছোঁ এতিয়া আৰু যিহেতু এপাক ঘূৰি লওঁ যাওঁ তো এইফালে এইটো কি বুলি কয় আৰু বহুত ধৰণৰ বস্তু বহুত চাবলগীয়া বস্তু আছে যিহেতু বুদ্ধিষ্ট টেম্পল দেখিছা এইফালে আমাৰ কি ধুনীয়াকৈ বস্তু সজোৱা হৈছে কৃষ্ণ এটা কৈ দিওঁ আৰু মন্দিৰলৈ সোমাম তোমালোককো দেখুৱাম আৰু বহুত ধৰণৰ এনেকৈ মূৰ্তি বহুত দিনৰ মূৰত ভিডিঅ' বনোৱাৰ কাৰণে আজি বহুত এক্সাইটেড হৈছোঁ মানে কি ক'ম কি দেখাম তোমালোকে একো ভাবিয়ে পোৱা নাই তো একদম চব বহুত বস্তু দেখাবলৈ আছে কিন্তু মোক কেনেকৈ কি দেখুৱাম মই একো ভাবি পোৱা নাই চ' যিমান কৰো পাওঁ তোমালোকে দেখুৱাম তো ব'লা আমি চাওঁগৈ তোমালোকে দেখুৱাম
বুদ্ধিষ্টৰ যিমান বুদ্ধিষ্ট ধৰ্ম সকলো মানে কোন মানে কেনেদৰে আছিল কিদৰে চব সকলো বস্তু ইয়াত মোৰ সজোৱা আছে আৰু সকলো ধৰণৰ চব বস্তু দেখুওৱা হৈছে তো মই এতিয়া দেখাবলৈ চেষ্টা কৰিম আমাৰ পিছফালে দেখি আছে এয়া দেখি আছে কি সুন্দৰভাৱে মোৰ দৃশ্যটি আছে আৰু বেকত আমাৰ আছে এইফালে চ' গাইছ আৰু দেখি আছা বেকত আমাৰ এইফালে ফুলপাত এইফালে আমাৰ ফুল এবাৰ কি ধুনীয়া ফুল এতিয়া পদুম ফুল বা ফুলি আছে আৰু ফুলি আছে মানে সকলো বনাই কৰি আছে বহুত ধৰণৰ বস্তু সজোৱা হৈছে ইয়াত বহুত মানে নেদেখা বস্তু আছে আৰু এইফালে আমাৰ বেকত দেখিছা মৰা আছে যিহেতু ইয়াত হাতীৰ সিংহৰ ওপৰত উঠিব নোৱাৰি মাৰি থৈছা মানে উঠিব নোৱাৰি বহুত বেয়া উঠাৰ কাৰণে বহুত বেয়া ভাল নহয় সেইকাৰণে আমিও নুঠোঁ আৰু দেখি আছা এইফালে আমাৰ পদুম ফুলপাত লৈ কিদৰে তই কেমেৰাটো মুখতে দেখা পাব পদুম ফুলপাত লৈ কি ধৰণে মুখত সজোৱা গাইছ মানে আৰু আগত মানে যেনেদৰে শিক্ষা মানে পাঠদান কৰা হৈছিল তো ইয়াত সকলো ধৰণৰ দেখুওৱা হৈছে আমাৰ শিক্ষকে যেনেকৈ ল'ৰা ছোৱালীক শিকাই শিক্ষকে মানে ছাত্ৰ ছাত্ৰীক গুৰুৱে শিকায় এইটো আমাৰ ইয়াত তেনেদৰে ইয়াত সকলো দেখুওৱা আছে গুৰুজনাই মানে ছাত্ৰ ছাত্ৰীক যেনেদৰে পাঠদান কৰিছিল সেয়া চব সকলো দেখুওৱা আছে তো অহা মই ইয়াত দেখুৱাই আছোঁ দেখাই দিছোঁ আমাৰ এইফালে আমাৰ গুৰুসকলে যেনেকৈ গুৰুৱে আমাৰ কিন্তু আহি বহুত ভাল লাগিছে কিন্তু মেলাত আহিলে আৰু বহুত ভাল লাগিব যিহেতু কালিৰ পৰা মেলা আৰম্ভ হ'বই আজি 2 তাৰিখ কাইলৈ 3 তাৰিখ কালিৰ পৰা মেলা 6 দিন হ'ব 3 দিন হ'ব 3 তাৰিখৰ পৰা 6 তাৰিখলৈকে তো তোমালোকে সকলোৱে আহিবা ময়ো আহিব পাৰিলে আহিম আৰু ময়ো আহিলে ময়ো চাম তোমালোককে দেখুৱাম আৰু এইফালে বেকত দেখিছে এইফালে এইটো নতুনকৈ বনাই আছে এইটো বনোৱাখন ঠিক নহয় চ' গাইজ বহুত দেৰি থাকিলোঁ আমি বহুত দেৰি ৰ'লোঁ কৰিলোঁ আৰু ইয়াৰ পৰা আমি যামগৈ আৰু এতিয়া ওলামগৈ আৰু কালিৰ পৰা মেলা আছে সকলোৱে আহিবা ময়ো আহিম সকলোকে মেলাতে লগ পাম চ' গাইছ আমি ফাইনেলি মন্দিৰৰ পৰা গৈ আহিলোগৈ তোমালোককো যিমান পাৰোঁ দেখুৱালোঁ তো তোমালোকৰ ভিডিঅ'টো শেষলৈকে চাবা ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিবা তো দেখিছা এইফালে গোটেই নদী আমি এতিয়া নদীয়েদি পাৰ হ'ব লাগিব বাইক এইফালেদি পাৰ কৰাব লাগিব আৰু যিহেতু দেখিছা এই নদীয়েদি পাৰ কৰাবলৈ বাইক পাৰ কৰি এতিয়া ঘৰলৈ যাম তো ভিডিঅ'টো চ' গাইজ ভিডিঅ'টো আজিলৈ ইমানে আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিবা চ' আজিলৈ ইমানতে বাই হাঁহি থাকা সুখত থাকা নে কি কোৱা হে দোস্তি হাঁহি থাকা নুকত থাকা হাঁহি থাকিলে মানুহ ভালকৈ থাকিব ন হাঁহি নাথাকিলে মানুহ কেনেকৈ থাকিব মৰিয়ে থাকিবচোন অঁ হাঁহিয়ে জীৱন মানুহৰ নে কি কোৱা তো গাইজ ভিডিঅ'টো আজিলৈ বাই বাই লাভ ইউ অল ছাপোৰ্ট কৰি যোৱা যাতে মোৰ আৰু 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈছে তোমালোকে যদি ছাপোৰ্ট কৰি যোৱা এনেকৈ মৰম ভাল পোৱা দি যোৱা তো 1K ছাবস্ক্ৰাইবাৰ যদি সোনকালেই হ'ব তো আজিলৈ ইমানতে বাই